আমাক কি ক'ম আৰু মোৰ ক'বলৈ একো নাই মই কোনো সহায় নাপালোঁ ভেটেৰিনেৰীৰ পৰা কি ক'ম আৰু মই কিন্তু চৰকাৰে অলপ ভালকৈ ল'ব লাগে সেইবিলাক মানে পদক্ষেপ যিবিলাক বিষয় বিভাগ ৰাখে তেখেতসকলক কাম কৰিছেনে অলপ তদন্ত কৰিব লাগে गौरेसर जिब जुनार फाहामथाय बिफाननि गोहैलो खामानि मावनायनि जाहोनाव सासे आबादारिनि मेगनाव मोदै गनांदों। अमा बेरामखौ नायबिजिरनो गोबां फन खालामनानै लिंहरसेयावबो फैजायाखै गौरेसराव थानाय जिब जुनार फाहामथाय बिफाननिफ्राय। आबादारिनि लिंहरनायखौ जेबो खेरखेराया गौरेसराव थानाय जिब जुनार फाहामथाय बिफाननि डाक्टार प्रतिम हाजरिका बिथाङा ICAR नेशनल रिसर्च सेन्टार अन फिगाव सोलोंथाय लाना फैनानै बिश्वज्योति दासआ गावनि न'आवनो अमा फिसिनानै गावनि आथिङाव गसंथानो थांखि लानाया फेलें। गोदानै दाजानाय तामुलपुर जिल्लानि गौरेसरनि जिब जुनार फाहामथाय बिफाननि सिङाव थानाय रामसाजार गामिनि बिश्वज्योति दासआ ICAR नेशनल रिसर्च सेन्टार अन फिगाव सोलोंथाय लानानै कोरोना भाइरासनि समनिफ्रायनो अमा फार्म बेखेवनानै अमानि आबाद खालामबोदोंमोन। मख'नो गोनांदि थिग बे लेखायै बिथाङा बे बोसोरावबो गोबां मिजिं सुजुनानै अमाखौ फिसिदोंमोन। नाथाय दुखुनांथाव बाथ्रा बिश्वज्योति दासनि अमाया थांनाय 5 साननि आगोलाव हरखाब अमाया थैदों होननानै फोरमायदों। बिश्वज्योति दासआ फोरमायबावदों दि अमाया थैनायनि उनावनो गौरेसराव थानाय जिब जुनार फाहामथाय बिफाननो खौरां हरो। डाक्टार प्रतिम हाजरिका बिथाङा थांनानै भेक्सिन होनानै फैयो गोथाङै थानाय माथाम अमाखौ। अमा फार्मनि बिगोमा बिश्वज्योति दासआ बुंथियो दि खनले फन खालामसेयावबो डाक्टारा नुजाथियाखै होननानै बुंथियो। बेनि उनाव अमाया मानै थैनायनि उनावसो नुजाथिदों होननानै बुङो। बेनि उनाव डाक्टार प्रतिम हाजरिकानि मेगन सिगाङावनो गोथाङै थानाय मानै अमायाबो हरखाबै थैदों होननानै फोरमायो। दायो अमा फार्मनि बिगोमा बिश्वज्योति दासआ बुंथियो दि बिथांनि अमाया गौरेसराव थानाय जिब जुनार फाहामथाय बिफाननि गोहैलो खामानि मावनायनि जाहोनावनो थैदों होननानै फोरमायदों। জ্বৰ হৈছিলে প্ৰায় এসপ্তাহ আগতে তাৰপিছত মই ডক্টৰৰ লগত কথা পাতিলোঁ ডক্টৰৰ কথা পাতি ঔষধ পাতি লৈ আছোঁ যোৱা দিনত আজি কিবা শনিবাৰ বুধবাৰ দিনাখন ডক্টৰক মাতি মই মানে আনিব পৰা নাছিলোঁ তেখেতক ৰাতিপুৱা খবৰ কৰিলোঁ ছাৰ গাহৰিবিলাক জ্বৰ বেছি আহক কিন্তু তেখেতে মিটিং বুলি কৈ দেৰিকৈ আহিলে অহাৰ পিছত তেখেতে ট্ৰিটমেণ্ট কৰিলে ঔষধ পাতি দিলে ঔষধ পাতি দিয়াৰ পিছত যিটো মানে বেছিকৈ বেমাৰ হৈছিল সেইটো মানে ঢুকাই গ'ল আৰু মই গৌৰেশ্বৰ মানে ৰাজ্যিক পশু চিকিৎসালয় ডক্টৰ হাজৰিকা তেখেত আহিছিলে আৰু যোৱাকালি মই গৈছিলোঁ তালৈকে গৈছিলোঁ চিকিৎসালয়লৈ ছাৰ মোৰ তেজৰ নমুনা সংগ্ৰহ কৰক বেমাৰটো কি বেমাৰ মানে সঠিক ওলালে ভাল আছিলে কাৰণ আফ্ৰিকান স্বাইন ফিভাৰ হ'লে গাহৰি মানে বাচ্চাটো অসম্ভৱ আৰু যদি আফ্ৰিকান স্বাইন ফিভাৰটো হৈ থাকে তেতিয়াহ'লে আমি যিমান খেতিয়ক আছে আমাৰ মানে খেতিয়ক বুলি কৈছোঁ মানে তেখেতসকলে গাহৰি পোৱা কোনো লাভ নাই কাৰণ এইটো বেমাৰ থাকিব সেইটো নিৰাময় কৰিবৰ কাৰণে বা তাৰ সঠিক পৰীক্ষা কৰি কিনে চিকিৎসা কৰিবৰ কাৰণে মাতিছিলোঁ তেখেতসকলে অহা নাই তেতিয়া মই অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাৰসকলক কথা পাতিলোঁ তেখেতসকলে ক'লে বোলে তুমি যিটো গাহৰি মৰিছিলে তাৰ পৰা অৰ্গেনিকেশ্যন লৈ আহা অৰ্গেন ল'বৰ কাৰণে দিবৰ কাৰণে তেখেতসকলে মোক নাহিলে তাৰ পৰা আৰু তেখেতসকলে যিকেইটা জীয়াই আছে সেইকেইটা তুমি তেজৰ নমুনা আনি আমাৰ তাত দিয়া বা তুমি পশু চিকিৎসকত দিয়া কিন্তু যোৱাকালিৰ পৰা নমুনা ল'বৰ কাৰণে মাতি আছোঁ তেখেতসকলে অহা নাই আহিম কৰি থাকে এতিয়া মই কি উপায় নাই এতিয়া মই কেইদিন মাতিলে আপুনি যোৱাকালিৰ পৰা মাতি আছোঁ ফোন কৰিলে এইটো আৰু কৈছে যে মই ক'লোঁ ছাৰ আহিম বোলে আপোনাক কোনোবা এজন আছিলে কি বুলি কয় স্বাস্থ্য মিত্ৰ নে কি এইবিলাক আহিব দিছিলে মই কাৰণ ডক্টৰে এইবিলাক কাম কৰিব কাৰণ বেলেগেতো এইবিলাক লোৱাৰ কোনো অথৰিটি নাই ডক্টৰৰ বাহিৰে মই সেইকাৰণে ডক্টৰকে মাতিছিলোঁ কাৰণ বেলেগবিলাক আহি কি চিকিৎসা কৰিব সিহঁতৰ কোনো ড্ৰাগছৰ ওপৰত বা বেমাৰৰ ওপৰত সিহঁতৰ মানে জ্ঞান নাই ডক্টৰে ইয়াত থাকিব কিন্তু ডক্টৰজন নাহিলে আৰু যেতিয়া মই আজি ৰাতি ছাৰক ক'লোঁ বোলে ছাৰ এই অসম ৰাজ্যিক চিকিৎসালয়ত তেজৰ নমুনা বিচাৰিছে তেখেতে ক'লে বোলে যদি কিবা সহায় লাগে আমাৰ ডিপাৰ্টমেণ্টেল থ্ৰুদি যাব লাগিব যদি তুমি ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ত যোৱা তেতিয়াহ'লে মই একো সহায় কৰিব নোৱাৰিম বা তেনেকুৱা মই ক'লোঁ ICARত তেনেকুৱা আছিলে মই তেখেতসকলৰ লগত কথা পাতিছিলোঁ তেখেতসকলেও মোক তেজৰ নমুনা দিব কৈছিলে কিন্তু ছাৰে কৈছে বোলে মই সহায় কৰিব নোৱাৰিম মই কাৰণটো বুজি নাপালোঁ ৰাজ্যিক পশু চিকিৎসালয় বিভাগ আৰু ৰাজ্যিক যোনটো অসম
পশু চিকিৎসালয় মহাবিদ্যালয় তাৰ মাজত ডিফাৰেণ্টটো কি বস্তু মানে বিভেদটো কি বস্তু মই মানে বুজি নাপালোঁ ৰাজ্যিক পশু চিকিৎসালয়ৰ পৰা এটা কথা কয় আৰু আপোনাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এটা কথা চিকিৎসা মহাবিদ্যালয়ৰ পৰা কৈছে যে এইটো আমি নিৰ্মূল কৰিব লাগে আমি যথাযথ সহায় মানে কৰিম কিন্তু ক'লে নমুনাবিলাক নিবৰ কাৰণে হ'লে আপুনি ডাইৰেক্ট আনিলে পোনপটীয়াভাৱে আনিলে নহ'ব পশু চিকিৎসালয়ৰ মানুহৰ দ্বাৰা মানে আনিব লাগিব কিন্তু তেখেতসকলে মই মানে এতিয়ালৈকে অহা নাই আপোনাৰ গাহৰি মোৰ গাহৰি 4টা আছিলে 2টা HDK 75 এইটো খানাপাৰাৰ পৰা আনিছিলোঁ ব্ৰিডটো আৰু 2টা মোৰ থলুৱা আছিলে আৰু মতা আছিলে এটা আৰু মাইকী 3টা মাইকী 2টাটো অলৰেডি মৰি গ'ল এতিয়া আৰু 2টা মানে অসুস্থ হৈ আছে এতিয়া কেইটামান আছিলে কিমানমান টকাৰ আপোনাৰ গাহৰি আছিলে এতিয়া টকা হিচাপটো ক'লেতো বহুত যাব এতিয়া আপোনাৰ নিশ্চয় সিহঁতৰ দানা খৰচ আছে দানা কিমান টকা আপোনাৰ জানেই দানাৰ দামবিলাক কেনেকুৱা হয় মই তথাপি মই ভাবিছোঁ যদি মই ডিচেম্বৰলৈকে মই 2 লাখ টকা পাম বুলি ভাবিছিলোঁ ডিচেম্বৰ মাহলৈ কাৰণ মোৰ পোৱালি 3টা মোৰ গাভিনী আছিলে 3টা গাহৰিত কমেও 10টা কৰি পোৱালি 10টা পোৱালি হ'লে আপোনাৰ 4,000কৈ হ'লেও 40,000 কৰি 1,20,000 টকা মই পাওঁ পোৱালিৰ পৰা আৰু বাকীবিলাকতো আৰু মতাটো প্ৰায় 1 কুইণ্টেল আছিলে আপুনি এতিয়া কি ভাবে বিভাগটো এইটো হেমাহি এটাতে আৰু ক'ব লগা কোনো প্ৰশ্ন হেমাহি হয় কাৰণ আজি পশু বহুত হেমাহি হয় আৰু সেইকাৰণে আমাৰ যিমান খেতিয়ক আছে ক্ষুদ্ৰ খেতিয়কবিলাক মানে বহুত কষ্ট ভুগি আছে মিছনবিলাকতো প্ৰজেক্ট হেৰিবিলাকতো ভালেই হয় আঁচনিবিলাক ভাল কিন্তু আঁচনি ৰূপায়ণ কৰা মানুহজন কিমান সত্য বা তেওঁবিলাক কিমান সক্ৰিয় সেইটো বস্তু চাব লাগে মিছনবিলাকতো ভালেই বনাইছে মিছনক মই কেতিয়াও বেয়া নকওঁ কাৰণ চৰকাৰে বহুত আঁচনি দিছে কিন্তু তাৰ উপৰি আপোনাৰ যিবিলাকে তদন্তৰণ কৰে সেইবিলাক বিষয়বিলাক কেনেকুৱা হয় সেইটোৱে মই গম নাপাওঁ অনুৰোধ কৰিছোঁ আমাৰ BTRৰ EM ৰাকেশ ব্ৰহ্ম ছাৰক মানে ছাৰে যদি আমাক মানে কৃষকসকলক তেনেকুৱা বিপদৰ পৰা যদি অলপ সহায় কৰে বা আমাক কি ক'ম আৰু মোৰ ক'ব মই কোনো সহায় নাপালোঁ ভেটেৰিনেৰীৰ পৰা কি ক'ব আৰু মই কিন্তু চৰকাৰে অলপ ভালকৈ ল'ব লাগে সেইবিলাক মানে পদক্ষেপ যিবিলাক বিষয় বিভাগ ৰাখে তেখেতসকলক কাম কৰিছেনে অলপ তদন্ত কৰিব লাগে বিশেষকৈ ৰাকেশ ছাৰে চাব লাগে কাৰণ পশু বিভাগটো তেখেতৰ হয় তেখেতৰ অধীনত থকা কৰ্মচাৰীবিলাক তেখেতে চাব লাগে কি ক'ম আৰু মোৰ ক'ব নোৱাৰোঁ 20 টকা কৈছিলোঁ বেমাৰৰ হেৰি লৈ পেলাই মই ট্ৰিটমেণ্ট লাগিব ক'লে হ'ব মেডিচিন দিলে হৈ যাব বুলি ক'লে মই মেডিচিন দি পঠিয়াইছোঁ ডিছপেঞ্চেৰীৰ পৰা তাৰপিছত মোক সিদিনাখন মাতিলে কালি পৰহি মাতিলে চাই দিবৰ কাৰণে বেমাৰ বেছিকৈ হৈ আছে আহক বুলি ক'লে মই আহিলোঁ আহি মেডিচিন চেডিচিন দিলোঁ চাব লাগে চাই পেলাই জ্বৰ পালোঁ জ্বৰ 105, 104 আছিলে সেনেকৈ পোৱাত মই যিখিনি দিব লাগে জ্বৰৰ কাৰণে হওক এণ্টিবায়'টিক হওক সেইখিনি মই প্ৰভাইড কৰিলোঁ প্ৰভাইড কৰাৰ পিছত নেক্সট দিনাখন ৰাতিপুৱা তেওঁ ক'লে যে হেৰি কৰিছে গাহৰি এটা মৰিছে বুলি ক'লে ঠিক আছে বাকী যিখিনি আছে সেইখিনি মেডিচিনটো আৰু অলৰেডি মানে এই যিটো গাহৰি মৰিছে 5 days মান খোৱা নাছিলে বুলি কৈছে পিছতে তাৰপিছতে তেতিয়া বমিও কৰিছিলে বমিটিং আছিলে বুলি ক'লে তো সেইটো হিচাপে মই বাকীখিনি মেডিচিন প্ৰেছক্ৰাইব কৰি কেনেকৈ কৰিব লাগে তেখেতে উত্থাপন কৰিছে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ওপৰত আপোনালোকক ফোন কৰি আছে ব্লাড চেম্পলৰ কাৰণে আপোনালোকে অহা নাই আহিম বুলি ক'লে অহা নাই সেই ক্ষেত্ৰত দৃশ্য ডেকাই উত্থাপন কৰিছে এই ক্ষেত্ৰত আপুনি কি মই এতিয়া যিমানখিনি হেৰি হ'ব মই ফুল ছাপোৰ্ট কৰিছোঁ তেওঁ যেতিয়া হেৰি কৰিছে মাতিছে মই আহিছোঁ কাৰণ প্ৰথম যেতিয়া তেওঁ কৈছিলে ময়ো কৈছিলোঁ তেওঁ যে মানুহ যাব লাগিব কাৰণ কিছুমান কথা থাকে বেমাৰ থাকে ধৰক সেইবিলাক তেওঁলোকে ফাৰ্মিং কৰিলেও মানে ধৰক কিছুমান ইণ্টাৰনেল চিমটম থাকে বা চিমটম কিছুমান থাকে যিবিলাক আমি দেখিলে গম পাওঁ বা কিছুমান সন্দেহ কৰিব পাৰোঁ কি বেমাৰ আছে কি বেমাৰ নহয় তো সেইটো ক্ষেত্ৰত মই তেওঁকে কৈছিলোঁ যে এইটোত মানুহ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মই গ'লেও বা আমাৰ যিখিনি মানুহ আছে সেইখিনি পঠিয়ালে অলপ ভাল হয় বুলি মই নিজে কৈছোঁ তেওঁ এতিয়া 2টা মৰিল বুলি কৈছে তেখেতে 2টা মৰিলে তেখেতৰ বৰ ক্ষতি নষ্ট হৈছে এই ক্ষেত্ৰত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা কি এতিয়া সেইকাৰণে মই ব্লাডখিনি কালেক্ট কৰিছোঁ ব্লাডখিনি কালেক্ট কৰি এইটো আমি পঠিয়াম প্ৰচেছৰ কাৰণে টেষ্ট কৰিব যদি আফ্ৰিকান সোয়াইন ফিভাৰ যদি ইয়াত লাগিছে যদি এইটো লাগিছে ডেফিনেটলি বাকীখিনিৰ যিটো প্ৰচেছ আছে
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰট'কল হিচাপে সেইটো সেনেকৈ ফ'ল' হ'ব। নহয় আপুনি যিটো কৈছে যিটো নেকি আফ্ৰিকান চুইন ফ্লু লাগিছে যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰোলত যাব বুলি কৈছে তেতিয়া আপুনি ফোনৰ যোগেদি আপুনি কৈছে তেখেতক যে যিখিনি জিন্দা আছে তেখেতক এইবিলাক বিক্ৰী কৰি দিয়ক বুলি আপুনি কৈছে তেখেতে উত্থাপন কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই আপুনি বিক্ৰী কৰাৰ কথাটো ডক্টৰ কোৱা হিচাপত তেখেতক বিক্ৰী কৰিব কাৰণে কেনেকুৱা দিলে আপুনি? নাই বিক্ৰী কৰাৰ কথাটো মই কোৱা নাই। তেখেতে উত্থাপন কৰিছে বিক্ৰী কৰাৰ বাবে মই বিক্ৰী কৰাৰ কথাটো কোৱা নাই। ক'ৰ ৰেকৰ্ড আছে তেখেতে বিক্ৰী কৰিব দিয়া আপোনাৰ? নহয় তেওঁ মানে ছাজেশ্যন এটা লৈছিলে যে মই বিক্ৰী কৰিলে ভাল হ'ব। বিক্ৰী কৰোঁতে তেখেতে যিহেতু যিটো অৱস্থা তেখেতৰ পইচাৰ বহুত অভাৱ তেতিয়াতো তেখেতে বিক্ৰী কৰাৰ কাৰণে যিটো ছাজেশ্যন ল'ব তেতিয়া আপুনি কেনেকুৱা ছাজেশ্যন দিলে যে বিক্ৰী কৰিব পাৰিম? মই বিক্ৰী কৰাৰ কথাটো এইটো একচুৱেলি সেইটো ভাৱত মই কোৱা নাছিলোঁ। বিক্ৰী কৰি দিয়ক বুলি কৈছে আপুনি তেখেতৰ ৰেকৰ্ড আছে অলৰেডি। তেতিয়াহ'লে নিবৰ কাৰণে বেপাৰীও আহি গৈছে। বেপাৰী আহি গৈছে আপোনাৰ চিটিৰ আগতে বেপাৰী আহি গৈছে। চুইন ফ্লু হয় অলৰেডি 1 কিলোমিটাৰ ডিষ্ট্ৰিক্টৰ যিখিনি গাহৰি আছে সেইকেইটাক মাৰিবৰ কাৰণে আপোনালোকে ডিচিশ্যন ল'ব লাগে। কি কাৰণত আপুনি বিকিব দিছে? নাই বিকিব দিয়া কথাটো সেইটো একচুৱেলি নহয়। বিকিব দিয়াৰ মই হেৰিটো কৰা নাছিলোঁ। তেওঁ অলপ ভুলকৈ বুজিলে চাগে কথাৰ হেৰিত মানে অলপ হেলিমেল হ'ব পাৰে কিন্তু মই বিকিব দিয়া হেৰি কৰাটো মই হেৰি কৰা নাই। আপুনি কালিৰ পৰাই পৰহিৰ পৰা ফোন কৰি আছে কিয় অহা নাছিলে? মই আহিছোঁ মই তেওঁক সোধক মই নিজে ট্ৰিটমেণ্ট কৰিব আহিছোঁ। কিমান পৰা আহিলে আজিলৈকে? আজিলৈকে মই 2বাৰ আহিলোঁ। তাৰ আগতো মই আহি গৈছোঁ মোৰ ঘৰত। ভেটেনাৰী অফিচাৰ গুৰেশ্বৰ ষ্টেট ভেটেনাৰী ডিছপেঞ্চাৰী। মোৰ নাম ডক্টৰ প্ৰতিম হাজৰিকা।